চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ চাকৰিৰ খবৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এনএফ পোষ্ট ওলাইছে আপোনালোকে যদি এপ্লাই কৰিব পাৰে কাৰণ ইয়াৰ কোনো এক্সাম নাই। আপোনালোকে ডাইৰেক্ট 15 তাৰিখে ইণ্টাৰভিউ দিব গ'লে হ'ল। আলিপুৰদুৱাৰ হস্পিটেলত ইণ্টাৰভিউ হ'ব। এড্ৰেছটো দিয়াই আছে। নাৰ্ছিং সুপাৰিনটেণ্ডেণ্ট পোষ্ট আছে 9টা, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ 2টা, লেব এছিষ্টেণ্ট 1টা, ফাৰ্মাচিষ্ট 1টা আৰু টেকনিচিয়ান 1টা। গোটেইকেইটা পোষ্টৰ বাবে ইণ্টাৰভিউ হ'ব 15/7/2019 আৰু ভেনু হ'ল CMS অফিচ আলিপুৰদুৱাৰ জনচন ৰেলৱে হস্পিটেলত, য'ত আপোনালোকে 15 তাৰিখে ডাইৰেক্ট ইণ্টাৰভিউ দিব গ'লে হ'ল। ইণ্টাৰভিউ টাইমত আপোনালোকে গোটেইসমূহ ডকুমেণ্ট জেৰক্স কৰি লৈ যাব আৰু গেজেটেড অফিচাৰৰ দ্বাৰা এটাচ কৰি লৈ যাব। লগতে অৰিজিনেল ডকুমেণ্টসমূহ নিবলৈ নাপাহৰিব। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব? নাৰ্ছিঙৰ বাবে 3 বছৰীয়া কোৰ্চ লাগিব। হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰৰ বাবে BSc কেমিষ্ট্ৰি থকা হ'ব লাগিব আৰু লগতে 1 ইয়াৰ ডিপ্ল'মা হ'ব লাগিব। লেব এছিষ্টেণ্টৰ বাবে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ছায়েন্স থকা, আৰু এক ডিপ্ল'মা থাকিব লাগিব মেডিকেল লেব টেকন'লজিৰে। ফাৰ্মাচিষ্টৰ বাবে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে চাৰ্টিফিকেট পোৱা হ'ব লাগিব। আৰু টেকনিচিয়ান হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব বা গ্ৰেজুৱেট হ'লেও হ'ব আৰু মিনিমাম 1 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব। চ' এইকেইটা পোষ্ট আপোনালোকে যদি এপ্লাই কৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি লৈ যাব লাগিব। আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব আৰু লগত আটাইবোৰ ডকুমেণ্ট অৰিজিনেল লগত লৈ যাব আৰু এটা জেৰক্স কৰি এটাষ্টেড কৰিব গেজেট অফিচাৰৰ দ্বাৰা। চ' বেছি পলম নকৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথম চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ যিকোনো চৰকাৰী চাকৰি বা প্ৰাইভেট কোম্পানীৰ চাকৰিৰ ইনফৰমেশ্যনসমূহ মই দি থাকোঁ। ধন্যবাদ।